কি হৈ আছে পৰিৱেশটো? হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা আৰু আমি সকলো দল সংগঠন মিলি আমি আজি এই সীমা বৰ্ষ অঞ্চলত আমি উপস্থিত হৈছিলোঁ। যিহেতু আজি গম পাইছো আমাৰ BM ছাৰ আৰু নাগালেণ্ড BM-ৰ লগত যি আজি বৈঠক, এই বৈঠকৰ সুযোগ লৈ বা বৈঠক আছে বুলি আমি খবৰ লৈ আহিছিলোঁ। আমি ভাবিছিলোঁ আমাৰ দল সংগঠন বা আমাৰ ৰাইজক সেই বৈঠকত সংযোগ কৰিব বা একেলগত বহাব, আমি কথাখিনি গম পাম কিনো সিদ্ধান্ত লয়। আমি দেখিব পালো যে এই বৈঠকত আমাৰ দল সংগঠন বা গামোৰা বা আমাৰ ৰাইজক এজনকো লৈ নগলে। এই প্ৰশাসনে কি ধৰণে পদক্ষেপ লৈ আছে আমি লক্ষণীয়। আমি ক'ব বিচাৰো যে আমি কেইদিনৰ ইলেকশ্যনৰ হোৱাৰ পিছতো আমি চৰকাৰক অৱগত কৰাই আছিলো আমাৰ এই বৰ্ডাৰ সমস্যা লৈ। আমি গম পাইছিলো যে আমি মনত অনুভৱ কৰিছিলো যে এই নগা আগ্ৰসন আহিব বা নগা আগ্ৰসন বৃদ্ধি পাব। আমি সেইবাবে আমি যোৱা ইলেকশ্যনৰ পিছত আমি সকলো দল সংগঠন মিলি যোৱা চেলুনি জানত আমি গণসমাৱেশ কৰিছিলো, উৰিয়ামঘাটতো গণসমাৱেশ কৰিছিলো। আমি স্মৰণ পত্ৰ দিছিলো চৰকাৰক, জনাইছিলো যে আমাৰ AP বেটেলিয়ন কেম্প আমাৰ এই বৰ্ডাৰ সীমা কাষতি অঞ্চলত দিব লাগে বুলি আৰু আছাম ৰাইফল এইকেইটা কেম্প বহাব লাগে বুলি আমি আজিলৈকে দেখিব নাপালো। আমি অতি দুখৰে এই যোৱা কালি যিটো আমাৰ এজন ভাইক যি নগা দুৰ্বৃত্তই আক্ৰমণ কৰিলে, যি ঘৰ পিয়ল কৰাৰ সময়ত ৰখাব যাওঁতে, আমি বৰ দুখ অনুভৱ কৰিছো। যিহেতু আমি ভাবো এই চৰকাৰে আমাক সুস্থ চকুৰে বা সুস্থ মগজেৰে আমাক চাই আৰু আমাৰ 2 নম্বৰ শান্তিপুৰ, 2 নম্বৰ চুতীয়া গাঁও আৰু কেম্পবোৰত আমাক আছাম বেটেলিয়ন কেম্প নিয়োগ কৰি দিব লাগে। যিহেতু আমাৰ জনসাধাৰণে আমাৰ সকলো খেলঞ্জীয়া ৰাইজে মানে সুৰক্ষিত অনুভৱ কৰিব পাৰে। সুৰক্ষিত অনুভৱ নাই কৰা নেকি? এতিয়া সংকটত আছে নিশ্চয়। যিহেতু CRPF বাহিনী থকাৰ স্বত্তেও মানে ভয় ভাবুকিৰে জীয়াই থাকিবলগীয়া হৈছে। সেইকেইটা থাকিও মানে একো পদক্ষেপ ল'ব নোৱাৰে। মানে যেনেকুৱা অসম মানুহক মানে যেনেধৰণে অসম চৰকাৰৰ বা অসম পুলিচ প্ৰশাসনে ব্যৱস্থা ল'ব লাগে সেইটো দেখিব পোৱা নাই আমি। আৰু এটা হেৰি কি আছে, যিটো সময়ত ভেকচিন হ'ল, ভেকচিনৰ পাছত যিসকল আচলতে ইয়াৰ পৰা উচ্ছেদকাৰী মানুহ আদিবাসী লোক আছে, তেওঁলোকৰ মাটি বাৰী আচলতে নগাই খেদি সেই উচ্ছেদ কৰা মানুহখিনিক বহুৱাই এটা পৰিকল্পনা কৰিছে, তেনেকুৱা ধৰণৰ কথা এটাও ওলাই আছে। হয়, যিহেতু আমি আপোনালোকে গমেই পায় সংবাদ মাধ্যম যোগেদি, যিহেতু আমাৰ বাংলাদেশী সংযোগযুক্ত যি মিয়াসকল আছিলে সেইবোৰ উচ্ছেদ কৰাৰ পিছত যিহেতু সেইসকলে নগাসকলে সিহঁতক মানে আশ্ৰয় দি থৈছে আৰু সেই সিহঁতৰ যোগেদি মানে এই মাটিখিনি মানে সিহঁতৰ লোভেদি মানে আগ্ৰাসন চলাইছে। আমিও অনুভৱ কৰি আছো মানে। যিহেতু যিটো উত্তেজনা হৈছে তাৰ আঁৰত তৃতীয় শক্তি আছে, নিশ্চয় আমি ক'ব পাৰো মানে থাকিব পাৰে বুলি।